এটা কথাৰ সন্মুখীন হৈছো জানা তোমাৰ চেনেলৰ মাজেদি ক'ব বিচাৰো তুমি পোৱা নে নোপোৱা নাজানো আমি কি মানে বজাৰৰ গেলা পচা বস্তু নেকি কিছু মানে এনেকৈ হঠাৎ কৈ দিয়ে তই অলপ খিনাবিচোন নহলে লৰা চলা পাবন নাই লৰাৰ কাৰণে জন্ম পাইছো নেকি মোৰ কেতিয়াবা কিন্তু বেয়া লাগে হেই এটো কি কথা হল আগো লৰাৰ কাৰণে জন্ম হৈছে মানে নাজানো এনেকুৱা থিংকিং কিয় হয় মই গম নাপাও কিন্তু মোৰ বেয়া লাগে মই মানে তৰ্ক নকৰো প্ৰতিত্তৰ নিদিও সব কথাত খালি হাঁহিটো দিয়ে স্তব্ধ হৈ ৰৈ যাও কিন্তু মনটোৱে আঘাত দিয়ে হয়তো তুমিও পাইছা এনেকুৱা প্ৰশ্ন শুকাই গৈছ খিনাই গৈছ হেবিলাক কৈ থাকে কিয় এনেকুৱা টেক দিব লাগে আসল কথা শকত হও ক্ষীণ হও মানুহটো সুস্থ হৈ থাকিব লাগে হেতু হয় কিন্তু বেমাৰ থাকিব নালাগে এনেকুৱাই আৰু ভালকে কিন্তু কথা এটা সৰু আছে আকৌ কোৱাৰ যে আপুনি এটো কৰিব এটো বস্তু ভাল হ'ব আপোনাৰ কাৰণে হয়নে হেনেকে কলে বেছি ভাল এটো ইটু কোৱাতকে মানে হেতু মানে ইনসাল্ট হয় মোক কিন্তু মই প্ৰায় সন্মুখীন হৈছো এনেকুৱা বহুতে নকয় তাৰে মাজত কিছু মানে কি মেন্টালিটিত কৈ দে নাজানো